হেল্ল' গাইজ কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। তো মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আজি গৰু বিহু যিহেতু এতিয়া গৰু গা ধুৱাবলৈ যাবলৈ ওলাইছোঁ। তো আমাৰ ঘৰত যিহেতু গৰু নাই, বেলেগ মানে লগৰ এজনৰ সৈতে গৰু গা ধুৱাবলৈ যাবলৈ ওলাইছোঁ। তো কি হয় আৰু গৈ থাকোঁ ব'লক। তো এইকেইজোপা আমাৰ বাঁহকেইজোপা, তো ইয়াত মাটি চপাবলৈ লাগিছিলে, মাটি চপাবই লাগিব এতিয়া। গৰুটো ধুৱাই লওঁ, তাৰপৰা মাটি চাফাকণ কৰিছিলোঁ এতিয়া। তো চলো। তো এতিয়া ৰাতিপুৱা হৈ আছে। ৰাতিপুৱা আমাৰ ইয়াৰ পৰিৱেশটো চাই লওক কেনেকুৱা ধুনীয়া, চবফালে আৰু সেউজীয়াই। আমাৰ ইয়াত যিহেতু বাগান চবফালে। বস্তু কাটি কৰি হৈ গ'ল, লাও, কোমোৰা, এই কি আছে ইয়াত, ঢেকীয়া, বেঙেনা, কেৰেলা আৰু হালধি খুন্দি আছে। এইবোৰ এতিয়া চাকমাৰি বনাব লাগিব, চাকমাৰি বনাই লওঁ, তাৰপৰা চাই থাকক আৰু ভিডিঅ'। আজি খুন্দি নহ'বনে ঠিকেই নাই। তো এয়া মাখিলত দীঘলতি আৰু তেনেকৈ আছে। এয়া আমাৰ গুণগুণ, এইয়া কপৌ ফুল ফুলি আছে। গা ধোৱা বন্ধ আছে, চাই যাওক। এতিয়া মাহ হালধি ঘঁহি আছে। নতুন ষ্টাইলত গা ধুৱাটো মটৰ লগাই, এয়া গৰু গা চা ধুৱাই হৈ গ'ল। এতিয়া জলপান খাবলৈ লৈছোঁ। এইটো জলপান খাই থাকক। হেল্ল' এতিয়া মাটি চপাবলৈ গৈ আছোঁ। লৈ গৈ আছোঁ কাণত। এই আমাৰ বাহনীখন এইখনেই। তো এতিয়া মাটি চপাবলৈ গৈ আছোঁ। তো এইখনে আমাৰ বাহনীখন, এইফালে শুবা। মই এতিয়া মাটি চপাওঁ, ধৰক এনে আৰু আগত পিছল